খাদ্য ভোকাল পাঠক আছামিজ অল চেনেলটো মই সকলোকে স্বাগতম জনাইছোঁ। আজিতো 20 জুন ৰাভা দিৱস, কিন্তু মানে চব বানপানীৰ কবলত পৰিস্থিতিত মানে বহুত ভয়াৱহ ৰূপ ধাৰণ কৰিছে, কিন্তু ইমান হয়তো উদযাপন কৰা নহ'ল। কিন্তু যদি বানপানী নহ'লহেঁতেন হয়তো আজি ৰাভা দিৱস বহুত ডাঙৰকৈ উদযাপন কৰা হ'লহেঁতেন। কিন্তু কি হ'ব যে যদি আমাৰ অসমত যদি ভয়াৱহ পৰিস্থিতি ৰূপ ধাৰণ কৰিছে, হয়তো বহুতখিনি ভয়াৱহ, হয়তো বহুতে কিছুমানে মানে যিসকলে গম পোৱা নাই না, মানে যিসকলে বহুতো গম পাইছে, কিন্তু যিসকলে বহুত আৰামত আছে তেওঁলোকৰ কথা নকওঁ, কিন্তু যিসকলে যি ইমান খাদ্যৰ নাটনি হৈছে, থাকিবলৈ জগা নোহোৱা হৈছে, যে মই আজি আপোনালোকক অলপ পিছত ভিডিঅ' এটা দেখাম যে মই MC কলেজত গৈছোঁ। MC কলেজত মানে এনেকুৱা জেগা নাই যিকোনোত মানে চবৰে মানুহ, যে খাদ্য এনেকুৱা ৰান্ধিছে যে মানে হয়তো গেছ অলপ জেগা পাইছে তাতেই মানুহ আছে, যেখিনি পাইছে সেইখিনিত আছে, যে এনেকুৱা নাই যে এইখিনি লেতেৰা, একো নাই, জাষ্ট যেখিনি জেগাত পানী উঠা নাই সেইখিনি জেগাতে মানুহ আছে। ইমান বহুত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মানে বানপানী। আৰু আপোনালোকে এখন পিকচাৰ দেখুৱাম, পিকচাৰখন চাব যে জেগাও মানে টোটেল পানী, ইমান পানী, ৰাস্তাত খালি গছবিলাক দেখা পায় আৰু চালিবিলাক দেখা পায়। ড্ৰোনৰ এটা পিকচাৰ আছে, সেইখন পিকচাৰখন চাব, চাৰিওফালে পানী, তেওঁলোকে ক'ত থাকিব, কি কৰিব। 40,000 মানুহ পানী ভয়াৱহভাৱে কবলত পৰিছে, আৰু বহুত মানুহ মৰিছে। 62 মানে 62 বহুত ওপৰত মৰিছে, আৰু মানে খুব কম সময়ৰ ভিতৰত মানুহৰ জীৱন ধ্বংস কৰি পেলাব হৈছে। এই পানীটো আহিবতো বেছি দিনৰ কাৰণে মিনিমাম এসপ্তাহ হৈ গ'ল, তথাপিও কিমান মানুহ বহুত ভয়াৱহ ৰূপ হৈছে, মানে ভাবিব পৰা নাই। ইমান 7 মিনিটত মানুহৰ ৰাস্তাত একমত পানী হৈ গৈছে, কিমান ভয়াৱহ হৈ গৈছে। তো চাওক, প্ৰাকৃতিৰ আগত কোনো একো নাই, কোনো অহংকাৰ, ধনী দুখীয়া এইবিলাক নাই, প্ৰাকৃতিৰ চব সমান, চব ধ্বংস কৰিব পাৰিছে। বহুত ভয়াৱহ, হয়তো প্ৰাকৃতিক লগত আমি একো খেলা কৰিব নোৱাৰোঁ। ভিডিঅ'টো চাবচোন, আমি MC কলেজত কিন্তু ডাঙৰ ভয়াৱহ হৈছে ভিডিঅ'টো চাব, কিমান মানে ভয়াৱহ পৰিস্থিতি মানুহৰ। চাওক ভিডিঅ'টো চাওক। ফিল'চফি ডিপাৰ্টমেণ্ট অসমীয়া, এইটো কি ডিপাৰ্টমেণ্ট? পলিটিকেল ডিপাৰ্টমেণ্ট, পলিটিকেল ক্লাছ কৰিব, অসমীয়া। নমস্কাৰ, আজি মই মাধৱ চৌধুৰীৰ পৰা এই কিমান ভয়াৱহ মিনিমাম 500 গৰাকীমান আছে না, 500 গৰাকীৰ ওপৰত আছে। বহুত ভয়াৱহ পৰিস্থিতি, যে মানুহৰ খাবাৰ নাটনি হৈ গৈছে। মানুহ প্ৰায় একদম যে চাউল ৰান্ধিছে, আমি দেখোঁ কি চাউল আৰু আলু খাই বাচি আছে। ইমান পানীৰ ওপৰত ভয়াৱহ, খালি পানী উঠা নাই, কিন্তু খাদ্যৰ বহুত টান। এই চাওক পিছফালে কি হৈ আছে, কলেজৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট চাওক কি হৈ আছে। একদম বহুত ভয়াৱহ পৰিস্থিতি বানপানীৰ কাৰণে। এডুকেশ্যন ওপৰত জিঅ'গ্ৰাফীত যাব, এই এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ অৱস্থা কি ক'ম, আমাৰ অৱস্থা নাই দেচোন, তথাপিও ভিডিঅ' বনোৱাটো দায়িত্ব কৈ আছোঁ। সেই জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট চাওক কি হৈ আছে। মিনিমাম 500-1000 কৰি বেছি আছে, জানো 1000 গৰাকীৰ ওপৰত বেছি আছে। জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট চাওক, আৰু ওপৰৰ পৰা কি অৱস্থা হৈ আছে। জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট অৱস্থা, এয়া জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট চাওক, চব মানুহ কাপোৰ, সৰু চলি ৰাখে। সেয়া সৰু চলি, এই কৃষ্ণ অৱস্থা। খাদ্যবিলাক জেগা বহুতে কিছুমানে গমেই পোৱা নাই, কিছুমানে খাবই পাৰিব নাই। বহুত ভিআইপি মানুহ হৈছে, নহ'লে চাচিকা লৈ আহিছে না। সহায় দি যাওঁগৈ। ভিডিঅ'টো মানে তথ্যটো গম নাপালোঁ নহয়, কিমান মানুহ আছে। চব উঠা নিয়াচিয়া বস্তুবিলাক পাছে না নিবা উঠা জোঠা কামবিলাক পাছে না।